হাই ভিউৱাৰ্ছ, বহুত দিনৰ পৰা ভাবি আছিলোঁ বেহুৱা অলপ বনাম। ফাইনেলি আজি বনালোঁ। সৰিয়হখিনি জাৰি লৈ ৰ'দত ভালদৰে শুকুৱাই ল'লোঁ। ঢেঁকী নাই বাবে মিক্সিতে গুড়ি কৰি ল'লোঁ। বেহুৱা বনাবৰ বাবে ল'লোঁ অলপ কলাখাৰ, জালুকৰ গুড়ি, নহৰু পিচা, শুকান জলকীয়া গুড়ি আৰু 2টা ভোট জলকীয়া। এতিয়া আমি যিখিনি সৰিয়হ পিচি লৈছিলোঁ তাতে আমি শুকান বস্তুবিলাক দিম। নিমখ, জলকীয়া গুড়ি, তাৰপাছত আপোনাৰ জালুকৰ গুড়ি, এই গোটেইখিনি দি পেলাই মিক্স কৰিম। মিক্স কৰি লোৱাৰ পাছত যিখিনি আমি নহৰু পিচি ৰাখিছিলোঁ সেইখিনি দিম। সেইখিনি মই ফাইন পেষ্ট কৰা নাই, কিছুমানে ফাইন পেষ্ট কৰে, মই কৰা নাই, এনেই থেতালি লৈছোঁ। সেইখিনি দি পেলাই আকৌ মিক্স কৰি ধুনীয়াকৈ মঠিম। বহুত ভালদৰে বহু সময়লৈকে মঠিব লাগিব। কলাখাৰ দি পেলাই মঠিম। কোমলকৈ মঠিব লাগিব যাতে পাছলৈ টান হৈ নাযায়। মঠাৰ পাছত মই গোটেইখিনি এটা এটা লাডু বনাই ল'ম। লাডু বনাই পেলাই এইবিলাক যিহেতু কলপাতত লয় ন, তো কলপাতখিনি যিটো আমাৰ ইয়াত ৰ'দ নাই, কলপাতখিনি মই শুকুৱালোঁ। গেছতে শুকুৱাই লৈ পেলাই এটা এটা লাডু ধুনীয়াকৈ ফ'ল্ড কৰি বান্ধি ল'লোঁ। বান্ধি লৈ পেলাই ভাগ ভাগ কৰি ৰাখি দিলোঁ। এতিয়া আমাৰ বেহুৱা এদিন ৰ'দত দি খাব পৰা হৈ যাব। আমাৰ বেহুৱাখিনি এতিয়া খাবলৈ ৰেডি। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিল, লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বাই বাই।